एक जवान, तंदुरुस्त और फुर्तीला एथलीट जो खेल के मैदान में अपने जोश से दहलाता था। उसने कभी नहीं सोचा था कि एक मामूली सा कुत्ते का काटना उसकी जान ले लेगा। हेलो गाइज, वेलकम टू माई स्टूडियो ब्लॉग। और एतिया मैं चाह बागानर माजत आसो। और एटू बगान हल आमार 14 नम्बर बगान। बुइसा बगानर जितु सेक्शन पड़े 14 नम्बर सेक्शन बगान है। तो इते पात केनेका होइसे मैं हेतु आपनालोকক देखाई दिसु। तारपिছত मैं एटा इनफरमेशन आपनालोকক जनाम जाते ही भिडिओटु चाই आपनालोके अलप सजागता हब पारे। ठीक है, तेतियाले मैं अकमान यार परिवेशटु देखाई एकदम बगानत पाते ना मैं सबरे चिंता हो गई जे बगानत पात नहले आमी केनेका काम करिम आरो केनेका परियालटो पुहिम बारन बोला चिंता এটা হৈ আছিল। तो এটা ভগৱানৰ কৃপাত আৰু এতিয়া পাতটো ওলাই আহিছে। তো ভগৱানক ধন্যবাদ জনাইছো যে এই পাতটো পুৰা হেকলৈকে থাকিব যাতে বহি নাযায়। তো আপোনালোকক দেখালো চব বগানত কিমান ধুনীয়াকৈ পাত হৈ আছে। এইফালে তো পুৰা দীঘল হৈ আছে। গাইছ দেখিলে নহয় পাত কেনেকা হৈছে। তো ইয়াৰ ইনফৰমেশ্যনটো আপোনালোকক মই এতিয়া বহি লওঁ আৰু আপোনালোকক জনাম। আপোনালোকে চাগে নিশ্চয় গম পায় যে নিউজত দেখাই আছে, টিভিতো আমি চাই আছোঁ, ইউটিউবত চাই আছোঁ। আমি কুকুৰ চবেই ভাল পাওঁ, কুকুৰ পুহিবলৈ চবেই ভাল পাওঁ। আৰু কুকুৰ এটা বহুত উপকাৰী জন্তু বুলিও কয়। মানে ক্ষতিকাৰকো হয়, উপকাৰীও হয়। তো তাৰ ভিতৰতো মানে বেছিভাগ মানে ক্ষতি আমাৰ কেনেকৈ হ'ব পাৰে কুকুৰৰ পৰা। তো আপোনালোকক এই ইনফৰমেশ্যনটো পাই আপোনালোকে কি বুজি পাব কি নাই মই নাজানো, কিন্তু আপোনালোকক মই ইনফৰমেশ্যনটো জনাব বিচাৰিছোঁ যাতে আপোনালোকে ইনফৰমেশ্যনটো পাই সজাগতা হয় আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে। ঠিক আছে। তো এক নম্বৰ কথা হ'ল কি, ঘৰ কুকুৰ থাকিলে আমি মানে নিশ্চিন্ত হৈ থাকিব পাৰোঁ। কোনোবাই যদি আহে কুকুৰ ভুকিলে মানে আমি গম পাই যাওঁ কোনোবাই আহিছে। ৰাতি শুই থকা অৱস্থাটো আমি গম পাই যাওঁ, কাৰণ কুকুৰ এনেকুৱা বস্তু হয় যে সেই ৰাতি দেখি পায়, ভূতকো দেখি পায়, প্ৰীতকো দেখি পায়, শৈতানকো দেখি পায়, কিন্তু আমি দেখি নাপাওঁ। তো সেইটো কাৰণে কুকুৰ সেইটো কাৰণে আমাৰ এটা উপকাৰী জন্তু হয়। কিন্তু আৰু এটা মানে বেয়া জন্তু বুলি ক'বলৈ গ'লে কি, তাৰ মানে যেতিয়া বেমাৰ হয়, কুকুৰটো যেতিয়া বেমাৰ লাগে নহয়, তো বেমাৰ হ'লে মানে তাই মানে কাকো চিনি নোপোৱা হৈ যায়। মানে ঘৰৰ পৰিয়ালকো চিনি নাপায়। যেতিয়া তাহাঁতৰ দিমাগটো অলপমান ক্ৰেক হৈ যায়, বেয়া হৈ যায়, পাগল লিখীয়া হৈ যায়, তেতিয়া কাকো চিনি নাপায়। আৰু কুকুৰৰ পৰা এনেকুৱা এটা বেমাৰ হৈছে মানে যদি তাৰ মুখৰ পৰা লৰ মানে হেৰি বীজাণু ওলাইছে, লৰ পানী যেনেকুৱা ওলাইছে, তো এই সময়ত যদি কাৰোবাকো চেলেকিও দিয়ে বা কেনেবাকো কাটিও দিয়ে, মানে কামুৰি দিয়ে, তেতিয়া কি হয় সেই মানুহটোৰ বচাটো সম্ভৱ কম হয়, বহুত মানে মৰি যায়। তো গতিকে আপোনালোকে যদি ঘৰত কুকুৰ থৈছে, তো সৰু ল'ৰা ছোৱালীবিলাক আছে, তাহাঁতৰ পৰা আঁতৰাই ৰাখিব। আৰু যিমান পাৰে কুকুৰৰ পৰা আপোনালোকেও আঁতৰি থকাটো বেছি ভাল হ'ব মোৰ হিচাপে। তো মই দেখিছোঁ এটা কাবাডী খেলাৰ প্লেয়াৰ বহুত মানে চেম্পিয়ন আছিলে। সি মানে সৰুৰ পৰা পানীৰ পৰা বচাই আনিলে কুকুৰ পোৱালিটাক। যেতিয়া কুকুৰ পোৱালিটোক বচাই আনিলে তেতিয়া সি মানে আঙুলিটোত কামুৰি দিছিলে কুকুৰটো। তো সেই মানুহজন ভাবিলে যে এই অকণমান এইটো একো নহয় বুলি ভাবিলে, কিন্তু সেই অকণমান কামোৰা যিটো বিষ লাগিলে, কিন্তু সি ভবা নাছিলে যে মোৰ এই বিষটোৱে মোৰ জীৱন লৈ ল'ব। তো সেই কামুৰি দিয়াৰ পাছতে তাত মানে ৰাবিত লাগিলে, ৰাবিত মানে একটা বিষ বুলি কয়, সেই বস্তু লাগি গ'ল। তো সেই মানুহটো মানে কি হ'ল, আজি নিউজত দেখিছোঁ, মোবাইলত ইউটিউবত দেখিছোঁ যে মানুহজন আজি মৰি থাকিলে। ই মানে তাৰ লক্ষণ কি আছে, যদি সি পানী চাব যদি কুকুৰে কামোৰে নহয়, তাৰ যদি বিষ লাগি গৈছে, তেতিয়াহ'লে আপোনালোকে গম পাব তাক পানী খাবলৈ দিব, সি পানী খাব নোৱাৰিব। মানে তাৰ মেইন বেমাৰ সেইটোৱেই, এই পানীক বহুত ভয় কৰে, মানে তাৰ বেমাৰটো এইটোৱেই। তো গতিকে আপোনালোকে এই ইনফৰমেশ্যনটো পাই কেনেকৈ পালে যে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে কুকুৰৰ পৰা বিৰত থাকিব আৰু নিজেও বাচক, আনকো বচাওক, আৰু সৰু ল'ৰা ছোৱালীবিলাকৰ পৰা বেছিকৈ বচাই ৰখাটো বেছি ভাল হ'ব। তেতিয়া কাবাডী খেলৰ যিটো প্লেয়াৰ আছিলে, তো সেই প্লেয়াৰটোৰ কেনেকা কি হ'ল মই আপোনালোকক ভিডিঅ' ক্লিপটো অকণমান দেখাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ' ক্লিপটো চাই ল'ব। তাৰ পাছতে আপোনালোকে নিজে চিন্তাধাৰা কৰিব
যদি আপোনালোকক কুকুৰে যদি কামুৰি দিছে তেতিয়াহ'লে আপোনালোকে ডক্টৰৰ ওচৰত নোযোৱাকৈ নাথাকিব। যিমান সোনকালে পাৰে আপোনালোকে ডক্টৰৰ ওচৰত গুচি যাব। আৰু যদি কুকুৰে কামোৰা যোনডোখৰত কামুৰিছে সেইডোখৰতো ডেটল চাবোন দি ভালকৈ কমচে কম 10 বাৰমান ভালকৈ ঘঁহি ঘঁহি ধুই চাফা কৰি ল'ব। তাৰপিছত ডক্টৰৰ ওচৰত গুচি যাব। কাৰণ এই বস্তুটো এনেকুৱা বেয়া বস্তু, তাৰ মানে বীজাণুটো এনেকুৱা বেয়া বস্তু যে সি মানে লাহে লাহে ভিতৰলৈ যায় আৰু সি লাষ্টত এই কুকুৰ যেনেকুৱা ভুকে নহয় তেনেকৈ ভুকি ভুকিহে মৰি যাব। তো গতিকে আপোনালোকে যিমান পাৰে সেই ডক্টৰলৈ লৈ যোৱা ভাল আছে। ঠিক আছে, তেতিয়াহ'লে আপোনালোকক মই এই ভিডিঅ' ক্লিপটো দেখাবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকে অকণমান চাই লওক। एक जवान, तंदुरुस्त और फुर्तीला एथलीट जो खेल के मैदान में अपने जोश से दहलाता था, उसने कभी नहीं सोचा था कि एक मामूली सा कुत्ते का काटना उसकी जान ले लेगा। लेकिन ऐसा ही हुआ। मौत आई चुपचाप, रैबीज बनकर। अब ध्यान से सुनो, क्योंकि ये बात हर किसी को जाननी जरूरी है। रैबीज सिर्फ तब नहीं होता जब कोई कुत्ता काटे। अगर कोई संक्रमित कुत्ता आपकी खुली चोट या खरोंच पर अपनी लार से संपर्क कर दे, मतलब उसने चाट भी दिया, तो खतरा उतना ही जानलेवा है। यानी रैबीज सिर्फ काटने से नहीं, छू जाने से भी जिंदगी छीन सकता है। अगर कभी किसी कुत्ते को देखो जो दीवार से टकरा रहा हो, अजीब तरह से दौड़ रहा हो, मुंह से झाग निकल रहा हो, आंखें लाल हो और जबड़ा टेढ़ा लगे, तो समझो वो रैबीज का शिकार हो सकता है। और अगर ऐसे किसी जानवर ने काट लिया तो पहला काम ये करना है कि उस जगह को डेटॉल या सेवलॉन जैसे एंटीसेप्टिक साबुन से कम 10 मिनट तक लगातार धोना है, अच्छे से दबाकर बार बार। पर सिर्फ धोना काफी नहीं है, काटने के 24 घंटे के अंदर एंटी रैबीज इंजेक्शन। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাওক। ঠিক আছে, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।